ফাইনালি লগ পালো আমাৰ পুলক মিলফেছৰ তাক আৰু ইপিনে আমাৰ ষ্টিক দা আছে আৰু পুলক মিলফেছৰ Hello welcome back to my YouTube channel Digams Vlog to guys thanks আৰু এইখিনি বহুত সাবস্ক্রাইব আমাক বাঢ়াই দিয়াৰ কাৰণে আৰু thanks for 1k আৰু এটা বিহুৰ দিনত আমাৰ দাদা আছে লক্ষ্য দা দে গাইস ইপিনে আছে আমাৰ লক্ষ্য দা ইনষ্টাগ্ৰামত ফলো কৰি দিব ডেসক্ৰিপচনত লিংকটো আছে আৰু ইপিনে আছে আমাৰ দাদা আছে আমি তিনজনে এতিয়া আড্ডা মাৰি আছো এটা আছে হেই ওই আমি ভোয়ারি কিরিলি পারি এরা মোটা তো ক্লিয়ার ওইটা কমাই ললে প্রাইস না ওইটা ওপেন করে তো অফার টিভিটা ও আলটিমেট আলটিমেট উঠি যাও তোমার কাছে তুই খান যাবি হ্যাঁ খান যাবি তোমার কাছে উঠি যাও ইপিনে ফাইনালি লগ পালো আমাৰ পুলক মিলফেছৰ তাক আৰু ইপিনে আমাৰ ষ্টিক দা আছে নাই গাঠিছে ঠাণ্ডা পানী লগাব নালাগে মানে গৰম পানী ব্যৱহাৰ কৰিবা নাই ঘৰত কোনো হয় চিনাকি মানুহ মাতি আছে মানুহ মাতিব নাপালে কি হ'ব সত্যি চিনাকি থাকে নেকি ফালতু মানে দেমা 35 উঠিব লাগিব চাহেকেলৰে কেৰিয়া ও হাগিব লাগিব বাৰে পিছফালে ঠুকুনাৰে পাইকাহানাত কিন্তু ইয়াতে আহি ইমান ধুনীয়া ধুনীয়া ছোৱালী দেখা পালো ডাইলগটো দিবাই মন গৈছে পানী পৰিল মাথাত ললুং জাপি সমগ্ৰ অসমে ঘূৰি ফুৰিলো নাপালো কত লেলাৰ নিচিনা আপি কি বলে তুমি নাই তো দে ধৰিলো আজিৰ কাৰণে ধৰবা দি আৰু চলি যায় তই বিৰাট জানো না আই লাভ ইউ বোলো ছোৱালীবিলাকক কিন্তু বিপুলে যেনেকে কল ইবিলাক ক'ৰবাত কুকুৰক গা ধুব গৈছিল গুৰু বিহুৰ দিনা আচলতে কি জানা আজিকালি হৈছে এতিয়া আশীৰ্বাদ দিনটো বিয়া বদলি যাব হয় না প্ৰেজেণ্ট বিয়া পাতা নাই হয় না নহয় জাং দে মই ইয়াতে থাকি শান্ত পৰিৱেশৰ সামৰি ৰাখি মই এনে খুব জনপ্ৰিয় গীত নতুন গীত Come on,
Hawa api telepon,